মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই মুহূৰ্তত জনাই আছোঁ গুৰুত্বপূৰ্ণ খবৰ। মাত্ৰ কিছু সময় পূৰ্বে 5:30 বজাৰ লগে লগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে গুৱাহাটীৰ জু ৰোডৰ শ্ৰদ্ধাঞ্জলি উৰণীয়া সেতু। এই মুহূৰ্তত জনাই আছোঁ গুৰুত্বপূৰ্ণ খবৰ। শ্ৰদ্ধাঞ্জলি উৰণীয়া সেতু মাত্ৰ কিছু সময় পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভণি কৰিছে। আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে আজি ৰাহুল গান্ধীক ৰাজনৈতিক নিৰক্ষৰ আখ্যা দিছে হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত জনাই আছোঁ গুৰুত্বপূৰ্ণ খবৰ। মিজোৰাম নিৰ্বাচনৰ প্ৰচাৰৰ মাজতেই কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে বিজেপিৰ পৰিয়ালতন্ত্ৰ আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কৰা তীব্ৰ সমালোচনাৰ প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীক ৰাজনৈতিক নিৰক্ষৰ আখ্যা দি কয় যে ৰাহুল গান্ধীয়ে পৰিয়ালতন্ত্ৰৰ সংজ্ঞাই নাজানে, ৰাজনীতিৰ কোনো জ্ঞানেই নাই। তেওঁ বিজেপিত পৰিয়ালতন্ত্ৰ আছে বুলি প্ৰমাণ কৰিবলৈ বৃথা চেষ্টা চলাই অমিত শ্বাহ আৰু ৰাজনাথ সিঙৰ পুত্ৰৰ নাম টানি আনিছে। হিমন্ত বিশ্ব শৰ্মাই কয় অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহ ৰাজনীতিত নাই, তেওঁ BCCIৰ মুৰব্বী। গতিকে ৰাহুল গান্ধীয়ে ভাবিছে নেকি BCCIও বিজেপিৰ অংশ? হিমন্ত বিশ্ব শৰ্মাই কয় কংগ্ৰেছত ৰাহুল আৰু তাৰ পৰিয়ালৰ সদস্যই মিলি দল চলাইছে, তেওঁলোকে এৰি গ'লেই সমস্যাৰ সমাধান হ'ব। কেৱল ইমানে নহয়, ৰাহুল গান্ধীয়ে কৈছে বিজেপি ক্ষমতালৈ আহিলে মিজোৰাম আৰু উত্তৰ পূবৰ ধৰ্ম সংস্কৃতি ভাষা সকলো আক্ৰান্ত হ'ব। ৰাহুলৰ এই মন্তব্যৰ প্ৰত্যুত্তৰ দি হিমন্ত বিশ্ব শৰ্মাই কয় যে বিজেপি শাসনলৈ অহাৰ পাছতো মিজোৰামৰ সকলো গীৰ্জা ভাষা সংস্কৃতি একেই আছে। অসমত মাজুলীৰ সত্ৰ ডন বস্কৰ গীৰ্জা কামাখ্যা সকলো আগৰ দৰেই আছে। আন এটা ডাঙৰ খবৰ হৈছে অটো ৰিক্সা আৰু জীপৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত 3গৰাকীকৈ যাত্ৰী থিতাতে নিহত হৈছে। এই মুহূৰ্তত জনাই আছোঁ ব্ৰেকিং নিউজ, কিয়নো ৰাজ্যখনৰ পংকুনাম পালা পথত সংঘটিত দুৰ্ঘটনাত 3গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। জানিব পৰা মতে তীব্ৰবেগী এখন জীপে নিয়ন্ত্ৰণ হেৰুৱাই এখন অটো ৰিক্সাত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰিছে আৰু তাৰ পিছত বাহনখনত থকা 3গৰাকীকৈ যাত্ৰীৰ কৰুণ মৃত্যু হৈছে। আন এটা ব্ৰেকিং নিউজ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আদালতৰ তৰফৰ পৰা সমন জাৰি কৰা হৈছে। হিমন্ত বিশ্ব শৰ্মা এতিয়া যেন বিপদত পৰিছে। ৰাহুল গান্ধী আৰু সোনিয়া গান্ধীক লৈ বিতৰ্কিত মন্তব্য কৰি বিপদত পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ তৃতীয়বাৰলৈ আদালতৰ তৰফৰ পৰা সমন জাৰি কৰা হৈছে। উত্তৰাখণ্ডৰ আদালতে সমন প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ। 18 নৱেম্বৰত আদালতত হাজিৰ হোৱাৰ বাবে সমন জাৰি কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 18 নৱেম্বৰত আদালতত হাজিৰ হৈ আত্মপক্ষক সমৰ্থন কৰিব পাৰিব। উধম সিং নগৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে জাৰি কৰিছে সমন। ইয়াৰ পূৰ্বে 21 ছেপ্টেম্বৰত সুখৰিৰে হাজিৰ হোৱাৰ বাবে লাভ কৰিছিল সমন। আদালতত হাজিৰ হ'ব নোৱাৰাত নিম্ন আদালতে নতুন সমন জাৰি কৰিছে। এখন ৰাজহুৱা সভাত সোনিয়া গান্ধীৰ লগতে ৰাহুল গান্ধীক অপমানসূচক মন্তব্য কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে এতিয়া পুনৰবাৰ আদালতে সমন জাৰি কৰিছে। দিল্লীত 10 জনপদ জ্বলাই দিবলৈ উচতনিমূলক মন্তব্য কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ৰাহুল গান্ধী আৰু সোনিয়া গান্ধীক লৈ বিতৰ্কিত মন্তব্য কৰি বিপদত পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।